Hi viewers, welcome to my channel Aita Randhan Pranali. Aji ami banam masar mathar khoite durumbon. Etia sawa hoksun kenekenu banam eya moi dhuniyake durumbon dhui loisu. Dhuile mihike kati loba lagiba dei. Tase kerahi gorom har pisot okoman mithatel dim. Tat ami masar mathatu dhuniyake bhaji lom. Tom kahake bhaji loba lagiba. Eya sauk মই মাছৰ মাথাটো ভাজি উঠি বাটি এটা সাইড কৰি থলো ইয়াৰ পাছত আমি তেলটো নহৰু অকণ দিম তেল গৰম হৈয়ে আছিল তাত আমি অকমান নহৰু দিলো নহৰু দি আমি অকমান লৰাই দিম ইয়াৰ পাছত কুটি থোৱা শাকখিনি আমি কেৰাহীটোত দি দিম হেঠাখনে এটা ধুনীয়াকৈ নহৰু তেল আৰু দুৰুম্বনৰ ধুনীয়াকৈ লৰাই দিম মিক্স কৰিম দেখিছে আপোনালোকে ধুনীয়াকৈ লৰাই দিব লাগিব তাৰপিছত আমি আমাৰ সোৱাদ অনুযায়ী নিমখ মনত ৰাখিব শাক কিন্তু কমি যায় আকৌ দেই কেৰাহীত এতিয়া হালধি কাৰণে নিমখৰ পৰিমাণটো একেবাৰে কমকৈ দিছোঁ আকৌ ধুনীয়াকৈ লৰাই দিছোঁ কেঁচা জলকীয়া মই তেলত দিবলৈ পাহৰিলোঁ সেইকাৰণে এনেকৈ দিছোঁ আপোনালোকে তেলতো দিব পাৰে দেই মাছখিনি ভাজি থোৱা মাছখিনি ধুনীয়াকৈ ঢালি দিম শাকখিনি মাছখিনি দি লৰাই দিম আৰু এবাৰ ধুনীয়াকৈ শাক সিজিতে যিহেতু বেছি সময় নালাগে গতিকে মোৰ ৰেচিপিটো বহুত দীঘলীয়া নহয় ধুনীয়াকৈ লৰাই দিছোঁ অকণমান ঢাকনখন দি দিলে ভাল হ'ব অকণমান ঢাকনিখন দি দিছোঁ অকণমান ভালদৰে সিজিবলৈ কাৰণ আমাৰ সেয়া আছে ঢাকনিখন অকণমান আৰু অকণমান ভালকৈ লৰাম আমি প্লেটখনত এতিয়া কাঢ়িলোঁ খাবলৈ বহুত টেষ্টি আপোনালোকে বনাই খাই চাবচোন আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই অ'কে বাই